নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অৰ্চনা অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এয়া মই দুপৰীয়াৰ ভাত সাজ বনাই আছোঁ। আজি বনাই হৈছে আৰু চবকে খুৱাই বুৱাই মই আজৰি হ'লোঁ এতিয়া। আৰু এতিয়া মই ওপৰৰ ছাদত গৈছোঁ। তাতে আমাৰ অলপ খেতি আছিলে, দেখাইছিলোঁ আপোনালোকক। বিলাহী পাচলি এনেকৈ বিলাহীবিলাক লাগিছে ধুনীয়াকৈ, কিন্তু মই চব কাৰ্টুনতহে দিয়া আছে আৰু তলতটো ইমানো বেছি মাটি নাই, সদায় পানী দিবও লাগে। গোটেইখিনি বতাহত মোৰ পৰি গ'ল, সেইকাৰণে সৰু সৰু বাঁহৰে গোজ কৰি পেলাই মই বান্ধি দিছোঁ ওপৰত সকলোখিনি। এয়া বান্ধি দিলোঁ চব। এয়া ধুনীয়াকৈ বিলাহীখিনি তেনেকৈ দিলোঁ আৰু সদায় পানী দিব লাগে মোৰ। আৰু ওপৰত এয়া বেটীয়ে ওচৰৰ খুৰীৰ লগত কিবা কিবি খেলিছে, তাই এনেকৈ অলপ আজৰি সময় পালে খেলে ওপৰত। আজি স্কুলো বন্ধ আছিল তাকে তাই অলপ খেলি ল'লে ওপৰত। আজি ভিডিঅ'টোত মই বিলাহীখিনি কেনেকৈ যতন ল'লোঁ তাকে দেখুৱালোঁ। আকৌ অন্য এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।